হ্যাঁ হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে মোৰ চেনেল পৰাগ ভাই। আৰু গাইজ মই মানে আছোঁ এতিয়া বেংগলোৰত, আৰু মই যোনটো ৰুমত আছোঁ ন, সেই ৰুমটোৰ চৰ্টৰ ওপৰৰ পৰা মই বৰ্তমান ভিডিঅ'টো ষ্টাৰ্টিং কৰিছোঁ। আৰু কালি ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু আগৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু বন্ধুসকল, মই এতিয়া আছোঁ বৰ্তমান বেংগলোৰ হুচুৰত, আৰু ইয়াৰ পৰা মই ধামাকা ভিডিঅ' আপোনালোকক দি গৈ থাকিম। আৰু বন্ধুসকল, মই আজি যাবলৈ ওলাইছোঁ ইন'মিণ্টা বুলি এটা কোম্পানী আছে, তাত আমাৰ অনলাইন কিছুমান অৰ্ডাৰ আছে, আৰু আমি সেই কামখিনি আজি কৰিবলৈ গৈ আছোঁ ইন'মিণ্টা। আৰু বন্ধুসকল, ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আগলৈকে চাই গৈ থাকক, আৰু ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে। আৰু আপোনালোকৰ অকণমান মৰম লাগে আৰু ছাপোৰ্ট লাগে। আপোনালোকৰ মৰম আৰু ছাপোৰ্ট হ'বহি ন, একো নাই ন গাইজ। আৰু গাইজ, প্ৰকৃততে অসমখনত হৈছে কি, এই বোলে আমুকটো, সেই বোলে তামুকটো, সেই বোলে সেই জাতীয় পতাকাৰ নামত ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতবাসীয়ে যি যেনেকৈ উদযাপন কৰিব বিচাৰিছে তাক লৈ গৌৰৱান্বিত। কিন্তু মই এতিয়া কাকো দুখ দিবলৈ যোৱা নাই আৰু কাকো একো ক'বলৈ যোৱা নাই, কিন্তু মই এটা কথা ক'বলৈ গৈছোঁ। আমাৰ ভাৰতখন স্বাধীন হোৱা ৭৫ বছৰ ভৰি দিব ১৫ আগষ্ট দিনটোত। কিন্তু এটা কথা সত্য যে ভাৰতখন স্বাধীন হোৱা ৭৫ বছৰ হৈ গ'ল, কিন্তু স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ থাকোঁতে প্ৰাক মুহূৰ্তত আনকি বছৰতকৈ এইবছৰ অকণমান স্পেচিয়েলি অলপ বেলেগ ধৰণৰ কৰিবলৈ গৈ আছে। যিহেতু গতিকে স্পেচিয়েলি কৰিবলৈ গৈ আছে, আমি তাত কোনো বেয়া পোৱা নাই। ময়ো গৌৰৱ কৰিছোঁ, আপুনিও গৌৰৱ কৰিছে, সকলোৱে গৌৰৱ কৰিছে। কিন্তু আমাৰ সেই ভাৰতৰ স্বাভিমান, আমাৰ সেই ভাৰতৰ সেই জাতীয় পতাকাখনক কিয় বাৰে বাৰে আপোনালোকক অপমান কৰিছে, কিয় বাৰে বাৰে আপোনালোকে অপমান কৰিছে, কিয় আপোনালোকে সেই বস্তা বান্ধিছে, কিয় সেই পতাকাখন উল্টাকৈ লগাইছে? আপোনালোকৰ কোনো বিবেক নাই। আপোনালোকে সেই ২ টকা পইচাৰ কাৰণে আপোনালোকে আপোনালোকৰ স্বাভিমানক সেই জাতীয় পতাকাখনক তেনেকুৱা কৰিবলৈ আপোনালোকৰ কোনো কুণ্ঠাবোধ নকৰিলে। নিৰ্লজ্জ আপোনালোক। সেই ২-৩জন মানুহৰ কাৰণে গোটেই সমাজখন মানে দূষিত হৈ যায়। সেই ২-৩জন মানুহৰ ভুলৰ বাবে গোটেই দুনিয়াখন বৰবাদ হৈ যায়। আজ ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে, যিহেতু সকলো সেইকাৰণে মানে কি আপোনালোকে অকণো ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই দিব বুলি মই আশা কৰিলোঁ। আৰু গাইজ, এনেকৈ আপোনালোকে মোক অলপ মৰম দিয়ক, ছাপোৰ্ট কৰক ন গাইজ। ভিডিঅ'টো অলপ চাই গৈ থাকিব, আৰু গাইজ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আৰু গাইজ, ফাইনেলি মানে থুপুক আৰু মই ৰুমৰ পৰা ওলাই দিলোঁ। এতিয়া গৈ আছোঁ, আমি বস্তু কিছুমান ল'বলগীয়া আছে, বস্তুখিনি লৈ লওঁ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক। এতিয়া মানে ৰাতিপুৱা টাইম, যিহেতু সেইকাৰণে মানে ৰাতিপুৱা টাইম হোৱাৰ কাৰণে মানে বহুত ভিৰ হৈ যায়। স্কুল কলেজ, আপোনাৰ কোম্পানীলৈ কাম কৰিবলৈ যোৱা, কিবাকিনি অগ্ৰহ ধেৰ থাকে ন, মানুহখিনি চব ওলাই আহে ৰাতিপুৱা টাইমটো। সেইকাৰণে মানে বহুত ভিৰ হৈ থাকে। অকল ৰাতিপুৱা বুলিয়ে নহয়, ইয়াত বহুত ভিৰে হয়, অলিয়ে গলিয়ে। এইবোৰতো সৰু গলি হয়, এইবোৰ মেইন ৰাস্তা নহয়। এইবোৰ সৰু গলি, মেইন ৰাস্তা নহয়। মেইন ৰাস্তাটো কেনেকুৱা ভিৰ হয়, এতিয়া সৰু গলিতে কেনেকুৱা ভিৰ। Was it the voice? Was it the fire burning in me? All of the noise turned into choirs of harmony. Left me with the pieces of forever that you broke. But since you... আৰু গাইজ, আজি মানে আমি কোম্পানীৰ পৰা কামত বাহিৰত যোৱা নহ'ল। আমি থুপুক আৰু মই এইফালে আমাৰ ভैया আনা, আৰু এইটো আছে আমাৰ আনা, মানে भैया ஃப்ரெண்டு. அண்ணா நல்லா இருக்கீங்களா? நல்லா இருக்கு. ரொம்ப நாள் பார்க்கவே இல்லையா, எப்படி இருக்கே? நல்லா இருக்கேண்ணா, நீங்கள் நல்லா இருக்கீங்களா? ஓ, நல்லா இருக்கீங்களா? ஓ, এতিয়া মানে ভাইয়া আৰু মই থুপুক আমি তিনিটা ওলাই আহিছিলোঁ অলপ এইফালে মাৰ্কেটৰ ফালে। এতিয়া মাৰ্কেটৰ পৰা ওলাই গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই গৈ থাকক। লোকেল ভাইয়া মস্ত আছে, আৰু ধেৰ আছে, গেং ধেৰ আছে। পাছত লগ কৰাই আছোঁ গেঙৰ লগত। আমি মানে এতিয়া থুপুক আৰু মই আহিলোঁ জেগাৰ পৰা, আমি তাৰ পৰা আহিলোঁ, আৰু আহি কেনে কোম্পানীলৈ গ'লোঁ। গা চা ধোৱা হোৱাই নাই, বেলেগ কিবাকিনি কাম কৰি আছোঁ। আৰু গাইছ, আমি মানে এতিয়া আহিলোঁ পানী ল'বলৈ আহিলোঁ। ইয়াত মানে পানীৰ ষ্টাইলটো বৰ বেলেগ ধৰণে। ইয়াত যদি আপুনি এনেকুৱা গাইছ, এই গোটা 10 টকীয়াটো মানে গোটা 5 টকীয়াটো ইয়াত এনেকৈ ইয়াত ভৰাই দিলে, আৰু ইয়াত লগে লগে ইয়াত পানীটো আহি যাব গাইছ, অট'মেটিকলি আহি যাব পানীটো। এতিয়া গতিকে আমি পইচাটো ইয়াত ভৰাই দিম, আৰু ইয়াত পানী বটল ৰাখি কেনে দেখাই আছোঁ। এইটো পইচাটো ইয়াত ভৰাই দিয়া হ'ল। পইচাটো ভৰাই দিয়াৰ লগে লগে ইয়াত পানীটো আহি গ'ল। এইটো হৈছে তামিলনাডু চৰকাৰৰ, আৰু এয়া হৈছে তামিলনাডু গভৰ্ণমেণ্ট, মানে তামিলনাডু চৰকাৰ মানে পূৰা আপগ্ৰেড হয়, পূৰা ষ্ট্ৰং। আৰু গাইজ, আমি মানে কোম্পানী কামৰ পৰা এতিয়ালৈকে আজৰি হোৱাই নাই। আমাৰ মানে বস্তুবোৰ যোগাৰ কৰি থকা হৈছে। কাইলৈ মানে আমি যিটো অৰ্ডাৰ লৈছিলোঁ, কাইলৈ আৰু দেওবাৰ, যিহেতু 15 আগষ্টৰ আগদিনালৈকে আমি কমপ্লিট কৰিব লাগিব অৰ্ডাৰটো। যিহেতু আমি সেইকাৰণে মানে আজি গোটেই যিমান পাৰোঁ বস্তুখিনি, যাৱতীয় যিমানখিনি কাগজ পত্ৰ মানে যিখিনি কাম কৰাৰ কাৰণে বস্তুখিনি লাগে, সেই বস্তুখিনি ল'বৰ কাৰণে আমি গোটেই দিনটো ঘূৰি বস্তুখিনি কাম কৰি আছোঁ। আৰু এতিয়া আহি আছোঁ হুচুৰত এতিয়া আহি আছোঁ। এনেকুৱা ভিৰ মানে সন্ধিয়া টাইমত, ৰাতিপুৱা টাইমত মানে এনেকুৱা ভিৰ ক'বলৈ একো ভাষা নাই মানে। আৰু গাইছ, এয়া হৈছে হুচুৰ চেণ্টাৰ, মানে হুচুৰ টাউন নোপোৱাৰ আগত
যেনিয়ে তেনিয়ে বাইক ওলাই দিয়ে আৰু যেনিয়ে তেনিয়ে গাড়ী ওলাই দিয়ে, একো পাত্তাই নাপায়। যেনিয়ে তেনিয়ে ৰাস্তা, উলিয়াই গলিয়ে ৰাস্তা। আমাৰ অসমৰ ল'ৰা ইয়াত ড্ৰাইভিং পোৱাটো বহুত আৰু অসমৰ ড্ৰাইভাৰে ইয়াত গাড়ী চলোৱাটো ইমান মানে সম্ভৱ নহয়, পাৰিব কিন্তু মানে ইমান সম্ভৱ নহয়। আৰু ইয়াৰ ড্ৰাইভাৰে আকৌ অসমত গাড়ী চলোৱাটোও বৰ ইমান সম্ভৱ নহয়। মানে ইয়াৰ ড্ৰাইভাৰবিলাকে যিটো স্পীডত লৈ গৈ ঘপচে ব্ৰেক মাৰি দিয়ে, পূৰা খাৰা খাৰা ৰাখি দিয়ে। আৰু মানে কি আমাৰ তাৰতো ড্ৰাইভাৰটো অলপ এক্সপিৰিয়েঞ্চটো বেলেগ ন। আৰু অসমৰ বাহিৰত যিখিনি ল'ৰা আছে ন, সেইখিনিয়ে গম পাই যায়। যিখিনি চৰকাৰী বাছ আছে না, চৰকাৰী বাছখিনি এনেকুৱা স্পীডত যায়, গাইজ ৰাম ৰাম ভম 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 ভমকৈ লৈ যাব, আকৌ খাপকৈ ব্ৰেক মাৰি ৰখা দিয়ে একদম। মানে কালি ভিডিঅ'টো সামৰিবলৈ নহ'লে, ৰাতি হৈ গ'ল যিহেতু, আপোনালোকে গম পাইছেই চাগে। ৰাতি হৈ যোৱাৰ কাৰণে মই মানে কালি ভিডিঅ'টো সামৰিব নোৱাৰিছোঁ। এইখিনিতে আকৌ মই কথাটো কওঁ, মই কোৱা কথাখিনি যাতে বিতৰ্কৰ মাজলৈ নাহে, আৰু কাৰণ ভয় লাগে বিতৰ্কৰ মাজত সোমাবলৈ আমি নিবিচাৰোঁ। আমি সৰু সৰু মানুহ যিহেতু, গতিকে আমি বিতৰ্কৰ মাজত সোমাবলৈ নকওঁ। কিন্তু যিটো ভুল হৈছে মানে সেইটো মই নহয়, আপুনি যদি সঁচা এটা ভাল বিবেকেৰে আপুনি চিন্তা কৰিছে, কথাটো সত্য কথা। আৰু তেনেকুৱা হ'ব নালাগে। 15 আগষ্ট যোৱাৰ পিছত যাতে আপোনালোকে যিখিনি তিৰংগা আপোনালোকে ব্যৱহাৰ কৰিছিলে, সেইখিনি যাতে ভালকৈ সাঁচি ৰাখে। মানে বেয়া জেগা নেপেলায়, ডাষ্টবিনত নেপেলায়, বস্তাত ভৰাই নেপেলায়, জ্বলাই নিদিয়ে, কিবাকিনি নকৰে, বস্তা নেবান্ধে, সেই যেনেকৈ ক'ৰবাত বস্তা বান্ধিছে, আৰু তেনেকুৱা যাতে নকৰে। আৰু তাৰে প্ৰতি মানে সেইখিনি মানে মোৰ ফালৰ পৰা, মানে পৰাগ ভাই পৰিয়ালৰ পৰা বহুত মানে আপোনালোকক অনুৰোধ কৰিছোঁ, আৰু যাতে তেনেকুৱা নকৰে। আৰু গাইজ যিহেতু কাইলৈ 15 আগষ্ট, সেইকাৰণে মোৰ ফালৰ পৰা মানে আৰু পৰাগ ভাই পৰিয়ালৰ পৰা আপোনালোকক সকলোলৈকে 75 সংখ্যক স্বাধীনতা দিৱসৰ হীৰা ভৰা ওলগ জনাইছোঁ। অনাগত দিনত যাতে এতিয়া আমি যেনেকৈ আছোঁ, আৰু অনাগত দিনকেইটাও যাতে গোটেই ভাৰতবাসীখন, গোটেই অসমবাসী, গোটেই ভাৰতবাসী ৰাইজ গোটেই মিলি একত্ৰিত হৈ যাতে অনাগত দিনবিলাকো এনেকৈ পাৰ হৈ যায়, তাৰে কামনা কৰি আজিলৈ ভিডিঅ'টো বাই বাই, টাটা।